Good morning to all of you. আজি মই গৈ আছো ফিনো বেংকৰ CSP বিষয়ে বহুত ধৰণৰ কোৱেশ্চন থাকে সেইবোৰ প্ৰশ্ন যেনেকৈ ফিনো বেংকনো কি ফিনো বেংকত কেনেকুৱা ফেচিলিটি ফিনো বেংক একাউণ্ট ওপেনিং কৰিলে কাস্টমাৰক ATM দিব পৰা যায় নেকি ফিনো বেংকত চৰকাৰী পইচা সোমায় নে নাই বহুত ধৰণৰ প্ৰশ্ন উত্থাপিত হয় বহুতৰ মনতে তাকে আমি আজি এই ভিডিঅটো লৈ অহাৰ মূল উদ্দেশ্যটো হ'ল ফিনো বেংকৰ প্ৰচাৰ সম্পৰ্কে মই কৈ আছো যে ফিনো বেংক বৰ্তমান শিডিউল্ড কমাৰ্চিয়েল বেংক ইয়াত চৰকাৰী সব পইচা সোমায় যেনে জব কাৰ্ড MNREGA আমি যাক কওঁ তাৰ পিছত স্কলাৰশ্বিপৰ পইচা আৰু ঘৰৰ টকা ওমেন ডেলিভাৰী গেছৰ সাবসিডি PM-Kissan যিমান চৰকাৰী পইচা আছে সব পইচা বৰ্তমান ফিনো বেংকে ৰিসিভ কৰি আছে আৰু মই হলো ফিনো বেংকৰ ডিস্ট্ৰিবিউটাৰ যদি কাৰোবাৰ ফিনো বেংকৰ CSP লাগে তেনেহলে এইটো নম্বৰত যোগাযোগ কৰক আৰু CSP কেনেকৈ এপ্লাই কৰিব লাগে কেনেকৈ ঘৰতে বহি আপোনালোকে CSP ল'ব পাৰে সেই বিষয়ে যদি আপোনালোকক অলপ তথ্য মই দি আছো প্ৰথমতে আপোনাৰ এটা ডিভাইস বা এইটো মন্ত্ৰা বা morpho এটা ডিভাইস ফিংগাৰপ্ৰিন্ট ডিভাইস লাগিব আৰু আধাৰ কাৰ্ড পেন কাৰ্ড থাকিব লাগিব এটা মোবাইল নাম্বাৰ মোবাইলত লগোৱা থাকা লাগিব মানে সিমটো OTP যাব এটো আমি ইয়াৰ পৰা ডাইৰেক্ট অনবোৰ্ডিংটো কৰিব পাৰো আপুনি ঘৰতে বহি CSP খন ল'ব পাৰিব আৰু ফিনো বেংকৰ বহুতো ফেচিলিটি আছে যেনে কাস্টমাৰক আজি একাউণ্ট এটা ওপেনিং কৰি দিছে 24 ঘণ্টাৰ ভিতৰত কাস্টমাৰে লেনদেন আৰম্ভ কৰিব পাৰিব আৰু ফিনো বেংকৰ এইটো হল কিট এটো কম্বো কিট বুলি কোৱা হয় ইয়াৰ ভিতৰত ATM লগালগ কাস্টমাৰক দি দিব পাৰিব ইয়াৰ উপৰিও পাসবুক লগালগ দি দিব পাৰিব কাস্টমাৰে লগালগ লেনদেন আৰম্ভ কৰিব পাৰিব 24 ঘণ্টাৰ ভিতৰত ঘৰৰ পইচা 100% সোমায় আৰু স্কলাৰশ্বিপৰ পইচা সোমায় মই আজি প্ৰুফ সহ দেখাম ঠিক আছে আৰু কাৰোবাৰ প্ৰশ্ন থাকে যে মই পিছত কিটবোৰ ক'ত পাম এইটো এটা নাম্বাৰ আছে এই 7836878368 ত যদি আপুনি কম্বো লিখি SMS কৰি দিয়ে তেনেহলে কিটবোৰ আপোনাৰ এড্ৰেছত আহি যাব আমি আজি এতিয়া দেৰি নকৰি চাই আছো যে PFMS ৰ পইচা সোমায় নে নাই চৰকাৰী পইচা সোমায় নে নাই প্ৰথমতে আমি ইয়াত মোবাইল নাম্বাৰটো আমি যিখন ফিনো বেংকৰ এবাৰ বহুতো একাউণ্ট দিছো তাৰ বেংকৰ নামটো লিখিছো তলত এনেকৈ একাউণ্ট নাম্বাৰটো আপোনালোকে দি দিব আপোনালোকে যদি স্কলাৰশ্বিপৰ কাৰণে কাস্টমাৰক দিছে এপ্লাই কৰিবলৈ স্কলাৰশ্বিপ আমাৰ 100% সোমাইছে কোনো ডাউট নাই আমি লাইভ সহ প্ৰমাণ সহ দি আছো ঠিক আছে প্ৰুফ সহ আমি দি আছো আপোনালোকে চাওক এতিয়া ক্যাপচাৰটো তলত যেনেকৈ আছে তেনেকৈ দি দিয়ক ক্যাপচাৰটো ভুল হৈছে আকৌ দিব লাগিব ক্যাপচাৰটো এয়া চাওক আমাৰ ঘৰৰ পইচা সোমাইছে PFMS ৰ 32500 টকা এটো ডেটটো চাওক ঠিক আছে এটো কোনো ফ্ৰড নহয় ডাইৰেক্টলি আৰু যে ঘৰ স্কলাৰশ্বিপৰ পইচা সোমাইছে 5200 টকা সোমাইছে ৰকিবুল হুছেইন নামৰ এটো চাওক ঠিক আছে আৰু আপোনালোকে চাই থাকক কেনেকৈ আমি বস্তুবোৰ চেক কৰি আছো ফিনো বেংকত বৰ্তমান চৰকাৰী সকলোবোৰ পইচা সোমায় কোনো ডাউট নাই আৰু বহুতে ভাবে যে CSP চাৰ্জেছটো কিমান লয় CSP চাৰ্জেছটো আমাৰ যেটো অনলাইন অনলি অফাৰ এটো চেনেল অফাৰৰ কাৰণে দিয়া হৈছে 999 টকাত যদি কাৰোবাৰ CSP লাগে তেও ঘৰতে বহি CSP ল'ব পাৰিব CSP লবলৈ হলে মোস্ট ইম্পৰ্টেন্ট ডকুমেন্ট আধাৰ কাৰ্ড আৰু পেন কাৰ্ড এখন মাইক্ৰো যেটো মন্ত্ৰা বা morpho ডিভাইস আৰু যদি কাস্টমাৰৰ ATM পিন জেনাৰেট কৰিব হলে নেক্সট টাইম এটো দৰকাৰ হয় ID পাসওয়াৰ্ডটো কমপ্লিট হোৱাৰ পিছতে যেটো যাক কোৱা হয় MATM বা মাইক্ৰো ATM আৰু ইমান বেছি প্ৰাইস নাই আমাৰ পৰা যি সকলে ID ল'ব বহুত সেভ প্ৰাইসত বহুত লো প্ৰাইসত ল'ব পাৰিব আৰু বহুতে ভাবে যে পাসবুকবোৰ ক'ত পাম পাসবুক ATM যি আছে সব আমাৰ পৰা পাই যাব আৰু অফিচৰ পৰাও আপোনাৰ এড্ৰেছত পঠাই দিব যদি আপুনি SMS টো কৰে যেনে আপুনি 20 টা কিটৰ কাৰণে SMS টো কৰিলে CASA হেৰি আপোনাৰ নাম্বাৰ এটা আছে 7836878368 এই নাম্বাৰত যদি আপোনাৰ ফিনো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ দি কম্বো লিখি SMS টো কৰে তেনেহলে এই 700 টকা আপোনাৰ একাউণ্টৰ পৰা কাটিব আৰু এই 700 টকাৰ 20 টা কিট আপোনাৰ এড্ৰেছত পঠাই দিব আপুনি যে অনবোৰ্ডিংটো কৰিছে অনবোৰ্ডিংটো কৰাৰ কাৰণে আৰু মোৰ এইটো চেনেলত অনবোৰ্ডিং ভিডিওটো আছে কেনেকৈ অনলাইন কৰি আপুনি CSP খন ল'ব পাৰে মই মোৰ ডিস্ট্ৰিবিউটাৰ ID আৰু OTP আৰু পাসওয়াৰ্ডটো দিম আৰু মই মোৰ ভিডিওটো আপোনালোকক দিম কেনেকৈ অনবোৰ্ডিংটো কৰিব লাগে সেই বিষয়ে আপুনি ভালকৈ জানিব ঠিক আছে প্ৰথম যদি কোনোবাই ইন্টারেস্টেড আছে CSP লবলৈ আপুনি অল ইন্ডিয়া যে কোনো ঠাইত আপুনি CSP লৈ ভাল এটা আৰ্নিং কৰিব পাৰে
কোনো অসুবিধা নাই আৰু ফুললি সাপোর্ট আমাৰ এইটো চেনেলৰ থ্ৰু দি আপুনি পাই যাব কিবা অসুবিধা পাইছে আপুনি কমেন্টত লিখি পঠাই দিব আৰু আমাৰ বিসি হেল্পলাইন গ্ৰুপ আছে সেই গ্ৰুপত সম্পূৰ্ণ সহায় কৰা হয় ফুললি ট্ৰেইনিং দিয়া হয় বহুত এটা ভাল আৰ্নিং আছে যদি আপুনি 10টা একাউন্ট গোটেই দিনত ওপেনিং কৰিছে 300k হলেও 3000 আপোনাৰ আৰ্নিং আহি গল ঠিক আছে আৰু যি বহুতে ভাবে যে আমি কিটবোৰ কিনি লব লাগে 35k কিটবোৰ যেটো আপুনি কিনিব 35k এই 35 আকৌ আপুনি কিট ৰিফাউন্ড বুলি ঘূৰাই দি দিব বেংকে আপুনি যেতিয়া একাউন্টটো ওপেনিং কৰিছে তেতিয়া আপোনাৰ এই পইচাটো বেংকে ৰিটাৰ্ণ কৰি দিব প্ৰতি শুক্ৰবাৰে আৰু ইয়াৰ উপৰিও ভাল এটা আৰ্নিং আছে যেনে মাহৰ 7 তাৰিখে পে আউট বোনাস আপুনি কিমানটা একাউন্ট ওপেনিং কৰিছে সেই একাউন্ট ওপেনিং কাউন্ট কৰি ধৰিলক আজি এই মাহত সাপোজ আপুনি 20টা একাউন্ট ওপেনিং কৰিছে প্ৰতিটো একাউন্ট এডিশনাল মানে এক্সট্ৰাকে 35 টো ঘূৰাই দিব ইয়াৰ উপৰিও এক্সট্ৰাকে 30 টকাকে পাৰ একাউন্টৰ কমিশন দিব 20টাৰ পৰা 40টা কৰিছে তেনেহলে আপোনাক 55 টকাকে দিব আৰু 40ৰ পৰা 60টা যদি কৰিছে 70 কে পাৰ একাউন্ট ওপেনিং চাৰ্জেস আপোনাক কোম্পানী এটো ক্যাশবেক দিব ভাল এটা ইনকাম আছে আৰু যদি আপুনি এপিএস কৰিব বিচাৰে আৰু বহুতে ভাবে যে নাই যেনে স্পাইস মানি অন্য কোম্পানীবোৰত বেংক অফ বৰোদাৰ পইচা উঠাব নোৱাৰে কিন্তু ফিনো বেংকত আপোনাৰ অল ইন্ডিয়াত যিমান বেংক আছে সকলোবোৰ বেংকৰ পইচা উঠাব পাৰে মোৰ এটো চেনেলত বেংক অফ বৰোদাৰ পইচা উঠোৱাও দেখুৱা আছে তাৰ উপৰিও কোনো ধৰণৰ অসুবিধা নাই আৰু যদি কাৰোবাৰ কিবা প্ৰবলেম হয় এটো মোৰ বিসি হেল্পলাইন গ্ৰুপ আছে তাত আপোনালোকে কমেন্ট কৰিব মই আনসাৰটো দি দিম যেটো প্ৰবলেমৰ সলিউশন আমি দিম আৰু যদি কাৰোবাৰ CSP লাগে মোৰ নাম্বাৰটো লৈ লব 8761888096 এটো হোৱাটসঅ্যাপো আছে কলও কৰিব পাৰিব কোনো ধৰণৰ অসুবিধা নাই মই অসমৰে হয় আমাৰ নগাঁও ডিস্ট্ৰিক্ট আৰু দেৰি নকৰি সকলোৱে যাতে চেনেলখন সাবস্ক্ৰাইব কৰি ৰাখে কাৰণ উপকৃত হ'ব পাৰে বুলি আশা ৰাখি আজি এই ভিডিঅ'খন সমাপ্ত কৰিলো থ্যাংক ইউ ফৰ ওয়াচিং অল দা বেষ্ট